হাতছিঙিমাৰী নিৰ্বাচনী সভাত ৰকিবুল হুছেইন বিজেপি চৰকাৰৰ দিনত ধুবুৰী মানকাছাৰৰ লোকৰ ভয়ত দিন কটাবলগীয়া হৈছে হসাকে কওকচোন আমি অলপ ভয় ভয়কে আছে না নাই প্ৰত্যেকজন মানুহ এটা ভয় হংকা কেতিয়া আমাৰ ঘৰটো ভাঙি দিয়ে আজি বা হিমন্ত বিশ্ব শৰ্মাই কি ধৰণৰ এটা অত্যাচাৰী ঘোষণা কৰে দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ সদৰ হাতছিঙিমাৰীত বৃহস্পতিবাৰে বিয়লি কংগ্ৰেছৰ এখন বিশাল জনসভা অনুষ্ঠিত হয় ধুবুৰী লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে মানকাছাৰত বৃহস্পতিবাৰে প্ৰথমখন জনসভা অনুষ্ঠিত কৰি বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে আপোনালোকে বদৰুদ্দিন আজমল ডাঙৰীয়া হাতছিঙিমাৰী মানকাছাৰৰ পৰা আপোনালোকে প্ৰত্যাখ্যান কৰক দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক অতৰাৰ দায়িত্ব আমি লৈছো ৰাইজ যি দিনাই ইয়াৰ পৰা বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰিব সেই দিনাই হিমন্ত বিশ্ব শৰ্মাৰ চকী তাত লৰি যাব আপোনালোকক মই কথা কৈ গৈছো আজি কাৰণ আজি যদি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ইউডিএফৰ জন্ম নহলেহেঁতেন অসমত কেতিয়াও হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন অংক কৰি চাওক আপোনালোকে কেৱল ইউডিএফৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি মুখ্যমন্ত্ৰী হৈ আছে সেইকাৰণে আপোনালোকক মই কৈছো অন্য কথা সকলো বাদ দিয়ক যে বদৰুদ্দিন আজমল ডাঙৰীয়াক আপোনালোকে ইয়াৰ পৰা অতৰাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কঁপি যাব তেওঁ থৰক বৰক হৈ যাব দিছপুৰৰ পৰা মুখ্যমন্ত্ৰীত্ব তেওঁ ৰাব সেইকাৰণে এই যিটো ডিলিমিটেশ্যন কৰিলে এই ডিলিমিটেশ্যনৰ যোগেদি বদৰুদ্দিন আজমল ডাঙৰীয়া কেনেকৈ আকৌ জিকিব জানে তেওঁ হাতছিঙিমাৰী মানুহে ভোট নিদিয়ে বুজি পাই গৈছে মানকাছাৰ মানুহে ভোট নিদিয়ে তেওঁ গম পাই গৈছে তেওঁ গম পাইছে ধুবুৰীৰ কোনো সমষ্টিৰ মানুহে ভোট নিদিয়ে সেইকাৰণে তেওঁ তিনিটা নতুন সমষ্টি অন্তৰ্ভুক্ত কৰিছে তেওঁৰ বন্ধু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰপেটাৰ দুটা আৰু বঙাইগাঁৱৰ এটা সমষ্টি নতুনকৈ অন্তৰ্ভুক্ত কৰি ডিলিমিটেশ্যনত কৰবাত হৈছে 8টা সমষ্টি কৰবাত হৈছে 9টা সমষ্টি ইয়াত 11টা সমষ্টি কৰিছে ৰাইজ 11টা সমষ্টি ভাৰতবৰ্ষৰ ভিতৰত এই সমষ্টিটো সকলোতকৈ বেছি পপুলেশ্যন 27 লাখ টকা আজি এই এমপি সমষ্টি কৰিছে যাতে যিকোনো প্ৰকাৰে বদৰুদ্দিন আজমল জিকি যায় আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব পাৰে দক্ষিণ হালমাৰা মানকাছাৰ জিলা কংগ্ৰেছৰ সভাপতি তথা মানকাছাৰৰ প্ৰাক্তন বিধায়ক ডাক্তৰ মতিউৰ ৰহমান মণ্ডলৰ নেতৃত্বত অনুষ্ঠিত হোৱা সভাখনত ৰকিবুল হুছেইনৰ উপৰিও গোৱালপাৰা আৰু জলেশ্বৰ সমষ্টিৰ 2 বিধায়কো উপস্থিত থাকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মাতৃ পত্নীৰ বুকুৰ পৰা সন্তান আৰু স্বামীক নিশা উঠাই নি ভুৱা এনকাউণ্টাৰ কৰি মাতৃ পত্নীৰ বুকু খালী কৰা বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে শুই থকা অৱস্থাত ঘৈণীয়েকৰ বুকুৰ পৰা গিৰেকবিলাকক ওলাই লৈ গৈ জেলত পঠোৱা নাই জানো ৰাইজ মনত কৰিবচোন ৰাইজ আমি পাহৰি যাওঁ কিছুমান কথা ঘৈণীয়েকৰ বুকুৰ পৰা গিৰেকক লৈ গৈছে ঘৈণীয়েক ল'ৰা ছোৱালী হাহাকাৰ লাগিছে ক'ত গৈছে নাজানে পিছত গৈ পেলাই গম পাইছে যে থানাত জেলত লৈ গুচি গৈছে আমাৰ ল'ৰাসকলক মাতি নি বিভিন্ন ক্ষেত্ৰত অত্যাচাৰ কৰাৰ উপৰিও ফেক এনকাউণ্টাৰ কৰি গুলিওৱা নাই জানো ৰাইজ ডেকা ল'ৰাসকলৰ বুকুত বহুত গুলিয়াই হত্যা কৰা হৈছে আমি কোৱা নাই হাইকোৰ্টে কৈছে বহুতৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰৰ দিনত ধুবুৰী মানকাছাৰৰ লোকসকলে ভয়ত দিন কটাবলগীয়া হৈছে বুলি মন্তব্য কৰি ৰকিবুল হুছেইনে কয় যে তেওঁ 5 বছৰৰ বাবে সাংসদ হলে এই ভয় সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিব যিজনে মুখ্যমন্ত্ৰী ইমান অত্যাচাৰ কৰে সেই মুখ্যমন্ত্ৰীৰ ভয়ত আজি আমি কম প্ৰমাণ ৰাইজ এই নিৰ্বাচন হল সেই অত্যাচাৰী শাসকক এটা শিকনি দিয়া এই অত্যাচাৰী শাসকক গাদ্দিৰ পৰা অতৰুৱা ৰকিবুল হুছেইনে এই বুলিও কয় যে হিমন্ত বিশ্ব শৰ্মাই অভিনেতা আদিল হুছেইনৰ দৰে ধনী শ্ৰেণীৰ মুছলমান লোকক সাহাব বুলি সম্বোধন কৰে যদিও দৰিদ্ৰ মুছলমান লোকক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰে
আদিল হুছেইনৰ ডাঙৰ ডাঙৰ পোষ্টাৰ গুৱাহাটীত লগোৱা আছে হিমন্ত বিশ্ব শৰ্মাৰো ক'ৰবাত লগা আছে তেওঁলোকৰ লগা আছে আদিলৰ যে এক্টৰ আদিলৰ যে চুট্টেন পিন্ধা তেওঁ চাহাব হৈ গ'ল তেওঁ চাহাব কিন্তু আদিলৰ লগৰ বাকী মানুহখিনি মিয়া কথাখিনি বুজিলে গতিকে আমি আৰ্থিকভাৱে সচ্ছল হ'ব লাগিব আমি টনকিয়াল হ'ব লাগিব আমি কৰ্ম কৰি খোৱা লোক আমি উৎপন্ন কৰা বস্তু আমি বিক্ৰী কৰিম আমি কাৰো ওপৰত ডিপেণ্ডেণ্ট নহওঁ যেতিয়াই আমি লোকৰ ওপৰত ডিপেণ্ডেণ্ট নহওঁ তেতিয়াই আমাৰ প্ৰতি সকলোৰে কথা বতৰাবিলাক সলনি হ'ব ৰাইজ এই লোকসকলক কেনেকৈ কি কৰিব লাগে আমি জানো ৰাইজ এবাৰ সুযোগ দিব আপোনালোকে তেওঁ আৰু কয় ৰকিবুল হুছেইন দুৰ্বল মানুহ নহয় ৰকিবুল হুছেইন হিমন্ত বিশ্ব শৰ্মাক ভয় কৰা মানুহ নহয় ৰকিবুল হুছেইনক ঠেলা হেঁচাক মাৰিলেই পৰি যোৱা মানুহ নহয় হিমন্ত বিশ্ব শৰ্মাৰ দৰে 50 জনেও ৰকিবুলৰ কোনো ক্ষতি কৰিব নোৱাৰে হাত ছিঙি মাৰি মানকাছাৰৰ কোনো লোকে হিমন্ত বিশ্ব শৰ্মাক ভয় কৰিবলগীয়া নাই বুলি মন্তব্য কৰে 50 জন হিমন্ত বিশ্ব শৰ্মা আহিলেও হাত ছিঙি মাৰি মানকাছাৰৰ সাধাৰণ লোকৰ নোমেডালো লৰাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ মাজত গোপন বুজাবুজি থকাৰ বাবে এইবাৰ বৰপেটা আৰু বঙাইগাঁৱৰ পৰা 3টা বিধানসভা সমষ্টি ধুবুৰী লোকসভাত অন্তৰ্ভুক্ত কৰি হিমন্ত বিশ্ব শৰ্মাই আজমলক সুবিধা কৰি দিছে বুলি এটাৰ পাছত আন এটা বিস্ফোৰক মন্তব্য কৰে যে মানুহৰ কষ্ট হওক এই মানুহখিনিক তেওঁ বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰে বিভিন্ন আজি সমষ্টিবিলাক ডিলিমিটেশ্যনৰ পিছত 8টা সমষ্টি কৰিছে বিধানসভা এই ধুবুৰী সমষ্টিটো 11টা সমষ্টি কৰিছে ইটোৰ লগত সিটো পাবৰ কাৰণে বহুত সময়ৰ প্ৰয়োজন 27 লাখ মানুহ ইয়াত আছে ইয়াৰ কাৰণ হ'ল বদৰুদ্দিন আজমল ডাঙৰীয়াক যিকোনো প্ৰকাৰে তেওঁ ৰাজনৈতিকভাৱে জীয়াই ৰাখিব লাগে তেওঁ গম পাইছিল ইণ্টেলিজেন্সৰ যোগেদি যে পুৰণা যিখিনি সমষ্টি বিধানসভা সমষ্টি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত আছে সেই মানুহখিনিয়ে তেখেতক কোনো কাৰণতে এইবাৰ সমৰ্থন নকৰে সেইকাৰণে তেওঁ বৰপেটা জিলাৰ 2টা সমষ্টি বঙাইগাঁৱৰ আপোনাৰ এটা সমষ্টি একলগ কৰি 3টা যোগ কৰি তেওঁ 11টা সমষ্টি কৰি ভাৰতৰ ভিতৰতে অন্যতম এটা ডাঙৰ সমষ্টিলৈ পৰিণত কৰিছে